1 অসমৰ একমাত্ৰ মালভূমিটো হৈছে আছে অপশ্যন নম্বৰ বি কাৰ্বি মালভূমিত আছে নেক্সট কুৱেশ্যন চিহাবুদ্দিন তালিছৰ ফাটিয়া ইবিয়া তলৰ কোনটো ঘটনাৰ বাবে গুৰুত্বপূৰ্ণ উৎস এনচাৰ হ'ব অপশ্যন নম্বৰ চি মিৰ জুমুলাৰ অভিযান এইটো শুদ্ধ এনচাৰ যোনে যোনে অপশ্যন নম্বৰ চিটো ইয়াৰ শুদ্ধ এনচাৰ দিছে এইটো শুদ্ধ হৈছে নেক্সট কুৱেশ্যন তলত দিয়াবোৰৰ কোনটো অসমৰ অৰ্থনীতিৰ মুখ্য স্তম্ভ অপশ্যনত দিয়া আছে তেল আৰু প্ৰাকৃতিক গেছ পৰ্যটন নিৰ্মাণ কাৰ্য কৃষি 3 নম্বৰৰ শুদ্ধ এনচাৰ হ'ব তেল আৰু প্ৰাকৃতিক গেছ নেক্সট কুৱেশ্যন কোন চনত অসমৰ চতুৰ্থ তেল শোধনাগাৰ নুমলীগড়ত সূচনা কৰা হৈছিল এইটো শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি 1999 চনত নেক্সট কুৱেশ্যন অসমত প্ৰধানকৈ উৎপন্ন হোৱা খাদ্য শস্যবিধ হৈছে অসমত প্ৰধানকৈ উৎপন্ন হোৱা খাদ্য শস্যবিধ হৈছে ধান শস্য অসমত প্ৰধানকৈ উৎপন্ন হয় নেক্সট কুৱেশ্যন নম্বৰ 6 কামাখ্যা মন্দিৰ ক'ত অৱস্থিত এনচাৰ হ'ব নীলাচল পাহাৰত কুৱেশ্যন নম্বৰ 7 আহোম ৰাজবংশৰ শেষৰ গৰাকী স্বৰ্গদেউ কোন আছিল এনচাৰ হ'ব পুৰন্দৰ সিংহ কুৱেশ্যন নম্বৰ 8 জয়দৌল কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল এনচাৰ হ'ব জয়মতী কুঁৱৰী কুৱেশ্যন নম্বৰ 9 নিম্নলিখিত জিলাসমূহৰ কোনখন জিলাত বৰাক উপত্যকাত অৱস্থিত নহয় অপশ্যন নম্বৰ এ শ্ৰীভূমি অপশ্যন নম্বৰ বি হাইলাকান্দি অপশ্যন নম্বৰ চি কাছাৰ অপশ্যন নম্বৰ ডি মৰিগাঁও কোনখন জিলা শ্ৰীভূমিত অৱস্থিত নহয় অপশ্যন নম্বৰ ডি মৰিগাঁও কুৱেশ্যন নম্বৰ 10 নিম্নলিখিত কোনখন ৰাজ্যক স্বৰ্গদেউ ৰুদ্ৰসিংহই অৱশেষত আহোম ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল অপশ্যন নম্বৰ এ দি আছে কমতা ৰাজ্য অপশ্যন নম্বৰ বি ডিমাচা কছাৰী ৰাজ্য অপশ্যন নম্বৰ চি দফলা ৰাজ্য অপশ্যন নম্বৰ ডি এইবোৰৰ এটাও নহয় ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি দফলা ৰাজ্য নেক্সট কুৱেশ্যন নম্বৰ 11 অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ এনচাৰ হ'ব অপশ্যন নম্বৰ এ সৈয়দা আনোৱাৰা তাইমুৰ নেক্সট কুৱেশ্যন নম্বৰ 12 কাৰ ৰাজত্বকালত ইটা আৰু চূণ চুক্ৰিৰ মিশ্ৰণ ব্যৱহাৰ কৰি ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিল ৰংঘৰৰ পুনৰ নিৰ্মাণ বুলি ক'লে কোনে কৰিছিল স্বৰ্গদেউ প্ৰমত্ত সিংহ অপশ্যন নম্বৰ ডি টো ইয়াৰ শুদ্ধ এনচাৰ স্বৰ্গদেউ প্ৰমত্ত সিংহ নেক্সট কুৱেশ্যন নম্বৰ 13 অসমৰ কায়াকিং আৰু কেইনিং প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ ডি অপশ্যন নম্বৰ ডি চাৰণবিল মৰিগাঁও অসমৰ চাৰণবিল মৰিগাঁৱত কায়াকিং আৰু কেইনিং প্ৰশিক্ষণ কেন্দ্ৰ অৱস্থিত এইটো ইয়াৰ শুদ্ধ এনচাৰ হ'ব 13 নম্বৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি নেক্সট কুৱেশ্যন নম্বৰ 14 অসমৰ পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয়খন ক'ত অৱস্থিত অসমৰ পুলিচ ট্ৰেইনিং কলেজ ক'ত আছে এনচাৰ হ'ব অপশ্যন নম্বৰ বি দেৰগাঁৱত আছে দেৰগাঁৱত অসম পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয় অৱস্থিত দেৰগাঁও গোলাঘাটত আছে নেক্সট কুৱেশ্যন নম্বৰ 15 গৰম পানী অভয়াৰণ্য ক'ত অৱস্থিত অপশ্যনত দিয়া আছে ডিফু গেংটক জুনাগড় কহিমা নাগালেণ্ড শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ ডিফু অসমত আছে ক'ত আছে অপশ্যন নম্বৰ এটো শুদ্ধ এনচাৰ ডিফু নেক্সট কুৱেশ্যন নম্বৰ 16 কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱাংচাঙে কামৰূপ ভ্ৰমণ কৰিছিল এনচাৰ হ'ব অপশ্যন নম্বৰ ডি ভাস্কৰ বৰ্মনৰ দিনত কিমান চনত 640 নেক্সট কুৱেশ্যন নম্বৰ 17 এছিয়ান ডেভেলপমেণ্ট বেংক অসমত নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বৃদ্ধি আৰু শক্তি সুৰক্ষা উন্নত কৰাৰ বাবে শেহতীয়াকৈ কিমান পৰিমাণৰ ঋণ অনুমোদন কৰিছিল 17ৰ শুদ্ধ এনচাৰ হ'ব $434.25 মিলিয়ন অপশ্যন নম্বৰ ডি ইয়াৰ শুদ্ধ এনচাৰ অপশ্যন নম্বৰ ডিটো হ'ল শুদ্ধ এনচাৰ
মানে 36শ কৰোৰ $434.25 মিলিয়ন এছিয়ান ডেভেলপমেণ্ট বেংকে অসমত নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বৃদ্ধি আৰু শক্তি সুৰক্ষা উন্নত কৰাৰ বাবে অনুমোদন বা ঋণ প্ৰদান কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 18। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত তলৰ কোনজনক ফাঁচি দিয়া হৈছিল? অপশ্যন নম্বৰ এ দি আছে গোমধৰ কোঁৱৰ, অপশ্যন নম্বৰ বি দি আছে মুনিৰাম দেৱান, অপশ্যন নম্বৰ চি পিয়লি ফুকন, অপশ্যন নম্বৰ ডি কুশল কোঁৱৰ। গোমধৰ কোঁৱৰ 1828 চন, মুনিৰাম দেৱান 1858 চনত, পিয়লি ফুকন 1830 চনত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি, অপশ্যন নম্বৰ ডি। অপশ্যন নম্বৰ ডিটো ইয়াৰ শুদ্ধ এনচাৰ কুশল কোঁৱৰ। কুশল কোঁৱৰক 1943 চনত ফাঁচি দিয়া হৈছিল, কাৰণ ৰেল লাইন বগোৱাৰ অপৰাধত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 19। অসমৰ লগত কোন দুখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে? এনচাৰ হ'ব অসমৰ লগত কোন দুখন আন্তঃৰাষ্ট্ৰীয় সীমা ৰেখা আছে? ভূটান আৰু বাংলাদেশ। অপশ্যন নম্বৰ এটো হ'ল শুদ্ধ এনচাৰ, ভূটান আৰু বাংলাদেশ এই দুখন দেশৰ লগত অসমে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা শ্বেয়াৰ কৰে বা ভাগ বতৰা কৰে। কুৱেশ্যন নম্বৰ 20। ভাৰতৰ বৃহত্তম নদী দ্বীপটো ক'ত অৱস্থিত বা ক'ত আছে? এনচাৰ হ'ব অসমত। অপশ্যন নম্বৰ ডিটো শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 21। ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন? ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হ'ল অপশ্যন নম্বৰ ডি এছ জয়শংকৰ। কুৱেশ্যন নম্বৰ 22। কুৱেশ্যন নম্বৰ 22 কৈছে জেট সুৰংগ বিষয়ত তলৰ উক্তিবোৰ বিবেচনা কৰা। ই কৈছে 1 নম্বৰ দিছে ই জুজিলা সুৰংগ প্ৰকল্পৰ এটা অংশ। 6.5 কিলোমিটাৰ দীঘল সুৰংগটো জম্মু কাশ্মীৰৰ গগনগিৰ আৰু সোণমাৰ্গ অঞ্চলক সংযুক্ত কৰিছে। ইয়াৰে দুইটো হয়। আৰু 3 নম্বৰত কৈছে প্ৰকল্পটো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ তত্বাৱধানত আহে, এইটোও হয়। এতিয়া শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চিটো শুদ্ধ এনচাৰ হ'ব, কেৱল মাত্ৰ 2 আৰু 3টোৱে শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 23। ভাৰতৰ প্ৰথম AI নগৰ কোনখন? ভাৰতৰ প্ৰথম AI নগৰ হ'ল লক্ষ্ণৌ। অপশ্যন নম্বৰ বি শুদ্ধ এনচাৰ, লক্ষ্ণৌ। ভাৰতৰ প্ৰথম AI চিটি বুলি ক'লে আমি লক্ষ্ণৌক জানো। লক্ষ্ণৌ হ'ল ভাৰতৰ প্ৰথম AI চিটি। কুৱেশ্যন নম্বৰ 24। কোপাইলট প্লাছ কম্পিউটাৰ য'ত AI প্ৰযুক্তিৰ দ্বাৰা অনন্য ৰিকল ব্যৱস্থাৰ সুবিধা আছে, কোনটো প্ৰযুক্তি কোম্পানীয়ে বনাইছিল? কুৱেশ্যন নম্বৰ 24ৰ ইয়াৰ অপশ্যন নম্বৰ ডিটো শুদ্ধ এনচাৰ। মাইক্ৰ'ছফ্টে কোপাইলট কম্পিউটাৰ য'ত AI প্ৰযুক্তিৰ দ্বাৰা অনন্য ৰিকল ব্যৱস্থাৰ সুবিধা আছে, সেইটো মাইক্ৰ'ছফ্টে বনাইছিল। 24 অপশ্যন নম্বৰ ডিটো শুদ্ধ এনচাৰ। অপশ্যন নম্বৰ ডিটো শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 25। গ্ৰীণ অস্কাৰ বঁটা 2024 বৰ্ষত কোনে লাভ কৰিছিল? 25 নম্বৰৰ শুদ্ধ এনচাৰটো হ'ব গ্ৰীণ অস্কাৰ বঁটা কোনে লাভ কৰিছিল? অপশ্যন নম্বৰ ডি ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনে 2024 বৰ্ষত গ্ৰীণ অস্কাৰ বঁটা লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 26। কোন সংস্থাই শিশু পুষ্টি প্ৰতিবেদন 2024 প্ৰকাশ কৰিছিল? 26ৰ অপশ্যন নম্বৰ বি ইউনিচিফ। ইউনিচিফে শিশু পুষ্টি প্ৰতিবেদন আগবঢ়াইছিল। চাইল্ড নিউট্ৰিশ্যন ৰিপৰ্ট ইউনিচিফে আগবঢ়াইছিল। কুৱেশ্যন নম্বৰ 27। বিশ্ব সংবাদ স্বাধীনতা সূচাংক 2024 মতে 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান? ভাৰতৰ স্থান হ'ল অপশ্যন নম্বৰ এ 159। ভাৰতৰ স্থান হ'ল 159। ৱৰ্ল্ড প্ৰেছ ফ্ৰীডম ইণ্ডেক্স 2024 ভাৰতৰ ৰেংক হ'ল 159। অপশ্যন নম্বৰ এটো শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 28। জাতীয় কেঞ্চাৰ সচেতনতা দিৱস কেতিয়া পালন কৰা হয়? এনচাৰ হ'ব 28ৰ অপশ্যন নম্বৰ বিটো শুদ্ধ এনচাৰ। 7 নৱেম্বৰ নেশ্যনেল কেঞ্চাৰ ডে এৱাৰনেছ পালন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 29। প্ৰতি বছৰে জোনবিল মেলা কোনখন জিলাত অনুষ্ঠিত কৰা হয়? এনচাৰ হ'ব অপশ্যন নম্বৰ এ মৰিগাঁও। কুৱেশ্যন নম্বৰ 30। শিল্পী দিৱস কেতিয়া উদযাপন কৰা হয়? শিল্পী দিৱস 17 জানুৱাৰীত উদযাপন কৰা হয়। অপশ্যন নম্বৰ চিটো শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 31। অসম ৰাজ্যিক সংগ্ৰহালয়টো ক'ত আছে? 31ৰ অপশ্যন নম্বৰ এটো শুদ্ধ এনচাৰ, গুৱাহাটীত আছে। কুৱেশ্যন নম্বৰ 32। ASTCৰ অৰ্থ হ'ল এছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্পোৰেশ্যন। অপশ্যন নম্বৰ চিটো শুদ্ধ এনচাৰ।
কুৱেশ্যন নম্বৰ 33 নিম্নলিখিতসমূহৰ কোনটো এটা নিষ্ক্ৰিয় গেছ নহয় কোনটো নিষ্ক্ৰিয় গেছ নহয় বাৰু অপশ্যন নম্বৰ এ আৰ্গন অপশ্যন নম্বৰ বি হিলিয়াম অপশ্যন নম্বৰ চি নিয়ন অপশ্যন নম্বৰ ডি নাইট্ৰজেন আৰ্গন হিলিয়াম নিয়ন এইকেইটা হ'ল নিষ্ক্ৰিয় গেছ মানে নবল গেছ বাকী অপশ্যন নম্বৰ ডিটো হ'ল নাইট্ৰজেন হ'ল নিষ্ক্ৰিয় গেছ নহয় কুৱেশ্যন নম্বৰ 34 1894 চনত অসমৰ কৃষক বিদ্ৰোহৰ কোন ঠাইত সংঘটিত আছিল বাৰু অপশ্যন নম্বৰ চি পথৰুঘাট ক'ত আছে দৰং জিলাত আছে 34 অপশ্যন নম্বৰ চিটো শুদ্ধ এনচাৰ কুৱেশ্যন নম্বৰ 35 পুৰুষৰ ICC T20 বিশ্বকাপ 2024ত কোনে শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰ লাভ কৰিছিল 35 অপশ্যন নম্বৰ চি জসপ্ৰীত বুমৰাই দ্য বেষ্ট প্লেয়াৰ এৱাৰ্ড ইন দ্য ICC মেন্স T20 ৱৰ্ল্ড কাপৰ কিতাপ লাভ কৰিছিল অপশ্যন 35 অপশ্যন নম্বৰ চি জসপ্ৰীত বুমৰাই ICC মেন্স 2024 বৰ্ষৰ কিতাপ অৰ্জন কৰিছে নেক্সট কুৱেশ্যন নম্বৰ 36 2034 চনত ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব হোষ্ট কাণ্ট্ৰি হ'ল ছৌদি আৰবিয়া অপশ্যন নম্বৰ বি টো শুদ্ধ এনচাৰ কুৱেশ্যন নম্বৰ 37 কোনখন দেশে ষ্টেণ্ডাৰ্ড মিছাইল 6 উদ্ভাৱন কৰিছিল অপশ্যন নম্বৰ এ আমেৰিকা USA প্ৰথমে ষ্টেণ্ডাৰ্ড মিছাইল SM6 উদ্ভাৱন কৰিছিল কুৱেশ্যন নম্বৰ 38 PM সুৰজ পৰ্টেল কোন মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে PM সুৰজ পৰ্টেল হ'ল কি অপশ্যন নম্বৰ বি টো শুদ্ধ এনচাৰ নতুন আৰু নৱীকৰণ শক্তি মন্ত্ৰালয় মানে মিনিষ্ট্ৰি অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি অপশ্যন নম্বৰ বি টো শুদ্ধ এনচাৰ কুৱেশ্যন নম্বৰ 39 2024 চনৰ IPL প্ৰতিযোগিতাত কোনে অৰেঞ্জ কাপ লাভ কৰিছিল 2024 চনত 39 অপশ্যন নম্বৰ বি বিৰাট কোহলীয়ে লাভ কৰিছে কুৱেশ্যন নম্বৰ 40 2024-26ত কোন খণ্ডই আটাইতকৈ বেছি বাজেটৰ অংক লাভ কৰিছে মানে 2024-25 বৰ্ষত যি বাজেট আছে সেই বাজেটত কোনটো খণ্ডত লাভ কৰিছে প্ৰতিৰক্ষা অপশ্যন নম্বৰ ডি টো শুদ্ধ এনচাৰ 40 অপশ্যন নম্বৰ ডি টো শুদ্ধ এনচাৰ